আৰএমবি ব্লগৰ নতুন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। তো আজি ব্লগটো একদম ধুনীয়া এটা পৰিৱেশৰ মানে পথাৰৰ মাজৰ পৰা ষ্টাৰ্ট কৰি দিছোঁ। তো এইফালে মোৰ একদম পূৰা পিছফালে আছে গোটেইখন পথাৰ আৰু এইফালে এটা ধুনীয়া ৰাস্তা, একদম পূৰা নিজান ৰাস্তাটো, এইটো মানে একোৱেই নাই ৰাস্তাটো। তো আজি আমি গৈ আছোঁ মেলুহা। ইয়াত আপোনালোকে থাম্বনেল চাই গম পালেই চাগে আমি ক'ত গৈ আছোঁ, মেলুহা। মই আৰু মোৰ লগৰ এজন মানে ভাইটি ঘৰৰ ওচৰৰ এজন, তো সি আহিছে, আমি দুটা আহি আছোঁ। তো আমি এতিয়া বৰ্তমান চিনাতলি পাইছোঁ। চিনাতলি মানে এখন কি বেটিয়নি কয়। তো ভাবিলোঁ ব্লগটো আজি ষ্টাৰ্ট কৰি তোমালোককো আৰু দেৰি নকৰোঁ, ডাইৰেক্ট মেলুহাত লগ পাই আছোঁ বোলো। তো লেটছ গো। ফাইনেলি আমি মেলুহা যোৱাৰ ৰাস্তাটো পাই গ'লে। তো এইফালে গ'লে মেলুহা যাব পাৰি। তো আমি এইফালে নি এতিয়া সোমাই দিম। পাৰ্কিং কৰি ল'লোঁ। তো এইফালে বাইক পাৰ্কিং কৰি ল'লোঁ আমি। তো আমি এতিয়া এইফালে যাব লাগিব। তো আহি আছোঁ, আপোনালোককো দেখাই আছোঁ। তো বলক চাই লওক। তো এইফালে টিকেট চিকেট দি থাকে। ইয়াতে দাদা কেনেকৈ হয় টিকেট? 20 টকা 20 ৰুপিছ ন? তো ইয়াতে পাৰ টিকেট 20 হয়। এইখন যে মেইন গেটখন দেখিছে, ধুনীয়াকৈ মেলুহা বুলি লিখা আছে। চাইকেল ৰ'দটো বেছি বঢ়ি আছে একদম পূৰা। সোমাই পেলাই এইফালে একদম ধুনীয়াকৈ বহিব পাৰি। এইফালে আৰামী টেবুল আছে, এইকেইটা মোৰ লগৰকেইটা বহি আছে। আৰু এইফালে মানে ওপৰত যাব পাৰি, ওপৰত চাংঘৰটোৰ ওপৰত আৰু কিবা কিবি আছে মানে। তো দেখাম বাৰু আপোনালোকক সেইখিনি। তো আমি ভাবিছোঁ এতিয়া ওপৰৰ পৰা আহোঁ। তো এইফালে ওপৰলৈ আহি আছোঁ। এইফালে কিবা থোৱা আছে, বহুত জাপি চাপি খৰাহি কিবা কিবি। ওপৰ তলৰ ভিউটো আমি য'ত বহি আছিলোঁ মানে, ওপৰ ভিউটো চব কি আল্টিমেট কৈছোঁ ন।
কিবা কিবি খোৱা বোৱা ব্যৱস্থাও কৰিব পাৰে নেকি দাদা ইয়াতো কিবা খোৱা বোৱা হেৰি কৰিব পাৰি নেকি ইয়াত নকৰে ন মানে এইটো ডেক'ৰেশ্যনৰ কাৰণে ন অঁ অঁ হা কৰিব অঁ অঁ তো ইয়াতে কৰে চাগে মানে নিৰ্দিষ্ট কোনোবা এটা দিনত নহ'লে চাগে তেনেকৈ কিবা কিবি নাজানো আৰু দেই তো এইফালে এনেকৈ কাপ প্লেট সজাই থৈছে এইফালে তো আমি এতিয়া স্মকিং জ'ন বুলি ইয়াত এটা মানে ঘৰ বনাই দিছে আৰু এইটো স্মকিং জ'ন হয় তো ইয়াতে কিছুমান এইবোৰ ভাং খোৱা এইবিলাক বং চং আছে এইবিলাক ধুনীয়া ধুনীয়া দেখিছে নহয় আৰু ইয়াতে কিছুমান ফটো মানে আৰ্ট কৰি পেলাই ইয়াত ৰাখি দিছে আৰু চাবৰ কাৰণে এইখিনি এইটো এটা বং বহুত ধুনীয়া ধুনীয়া আৰ্ট কৰিছে কিন্তু দেই বাও এইটো দেখিছে না কি ধুনীয়া টুপি এইটো বাঁহৰ হয় বাঁহ আৰু এইটো কি পাত বুলি কয় টকৌপাত ন টকৌপাত এই বৰ ধুনীয়া লাগিছে দেই পিন্ধি ফটো দিছোঁ বাৰু আপোনালোকে যদি চাব বিচাৰে ইনষ্টাত চাই ল'ব পাৰিব আপলোড কৰি দিছোঁ এসোপা আপোনালোকে দেখিছে আমাৰ বেক চাইডে এইখিনি মানে ধাৰিত পইচা লগাই দিছে এইখিনি চব পুৰণা আগৰ দিনৰ পইচা চব তো এইফালে আছে এইখিনি বহুত আগৰ দিনৰ পইচা চাগে দেই এইখিনি চাগে আমি দেখা নাই বাৰু মই ইয়াতহে দেখিছোঁ বাৰু ফাৰ্ষ্ট টাইম এইটো 10 পইচা এইটো বাৰু এতিয়া 5 পইচা এইটো 20 পইচা এইটো 3 পইচা এইটো 2 পইচা আৰু এইটো 1 পইচা তো এইফালে কিবা এইবোৰ দোলা চোলা আছে ইয়াতে তো গাইজ ফাইনেলি আমি এতিয়া ভিতৰৰ পৰা ওলাই আহিলোঁ মানে তাত ইমানেই ঠাণ্ডা ন আহিবলৈ মন যোৱা নাছিলে আৰু তাত বহুত দেৰি থাকিলোঁ আমি প্ৰায় 2 ঘণ্টামান পাই মানে তাতে গ'লোঁ আৰু এইফালে আমাৰ লগৰজন আৰু পাই গ'লোঁ আমাৰ তাৰে হয় গোটেইকেইজন তো এতিয়া ভাবিছোঁ যে আমি ওচৰতে এখন পাৰ্ক আছে তো সেইখনো চাই যাওঁ তো আপোনালোকে স্কিপ নকৰিব ভিডিঅ'টো এণ্ডলৈকে চাই যাওক আৰু এতিয়া ইয়াৰ পিছত আপোনালোকক দেখাই আছোঁ আমি পাৰ্কত কি কৰোঁ কি নকৰোঁ তাতো আমি এনেকৈ কিবা কিবি এইবোৰ নাও চাও চলাব পাৰি দেন সেইবোৰ চাওঁগৈ চলাওঁগৈ কি কৰোঁ কি নকৰোঁ তো আপোনালোকক দেখাই আছোঁ তো গাইজ ফাইনেলি আমি পাৰ্কখন পাইছোঁহি আৰু এইফালে এখন বিলেই হয় নেকি বিলেই হয় ন এইখন বিলেই হয় কিবা তো ওচৰ পাইছোঁহি আৰু এইফালে নিচাকৈ এণ্ট্ৰি গেট আছে নেকি তো ফাইনেলি আমি এতিয়া পাৰ্কখন পাই গ'লোহি আৰু এইফালে দেখিছে নহয় আমাৰ পিছফালে এখন পাৰ্ক আৰু এখন ইমান ধুনীয়া দলং আপোনালোকে দেখি আছে নহয় চব কি আল্টিমেট দেখিছে নহয় আৰু এইফালে কিবা ব'ট চলাই আছে তো আমিও এতিয়া যাওঁ চলাওঁগৈ ব'টখন তো ইয়াতো মানে দলংখনত ফটো চটো উঠোঁ বহুত ধুনীয়া লাগিছে মানে পৰিৱেশটো ইয়াতো বহুত ধুনীয়া হয় কোনো চিঞৰ বাখৰ নাই কোনো হাল্লা নাই যদি আপোনালোকে মানে টাইম স্পেণ্ড কৰিম বুলি আহে অলপ দেৰি আৰু ভালকৈ একদম শান্তিমুক্ত মানে তো আহিব পাৰে ধুনীয়া পাব তো গাইজ ইয়াতো টিকেট কাটিব লাগিব পাৰ টিকেট 20কৈ হয় তো আমি ইয়াতো এতিয়া টিকেট চিকেট কাটি ল'লোঁ এতিয়া ভিতৰত যাওঁ চাওঁগৈ আৰু ইয়াত কি খোৱা বোৱা ব্যৱস্থাও কৰে নেকি অঁ অঁ কি পোৱা হয় ইয়াতে অঁ অঁ ঠিক আছে ইয়াতে কৈছে বোলে খোৱা বস্তু মানে পোৱা যায় খোৱা ব্যৱস্থাও কৰিছে দেন আমি এতিয়া খোৱাও টেষ্ট কৰিম ফাৰ্ষ্টতে কেনেকুৱা হয় চাই লওঁ এইফালে চব চাহ ঘৰত উঠি আহিলোঁ আমি ওপৰত ওপৰৰ পৰা আপোনালোকক ভিউটো দেখাই আছোঁ চাব পাৰিম আল্টিমেট লাগিছে এইফালে সৰু সৰু বাচ্ছা পোৱালি লৈ আহিলে আপোনালোকে একদম এনেকৈ খেলাব পাৰিব চুনা চুন ধৰি দেই কিবা কিবি আছে আৰু এইফালে এটা ঘৰ আছে আপোনালোকক দেখাইছে এইটো চাওঁ এইফালে সেইটো এটা চাংঘৰ আৰু এইফালে এখন দলং আছে ভাল লাগিছে পৰিৱেশটো
এইফালে একদম এখন দূৰত পূৰা বাঁহৰ নাও বনাই থৈছে উঠিব নহয় বাৰু এখন ফটো মাৰিবৰ কাৰণে আৰু এইফালে একদম বাৰ্থডে চেলিব্ৰেশ্যন কিবা কিবি পাৰ্টি হওক এয়া চব একদম পূৰা পানীৰ মাজত ফিল্ডটোৱে ভাল লাগিব দেই এইটো লেটাই নে চেৰেকি কিবা এটা আৰু এইখন চাগে একদম পৃথিৱীৰ সৰু কোলাখন নেকি হয় নাই এইখন কোলা অঁ ডলা বুলি কয় এইখন পৃথিৱীৰ সৰু ডলাখন চাগে আটাইতকৈ এইখন চাগে একদম পৃথিৱীৰ সৰু চালনীখন আটাইতকৈ সৰু ভিডিঅ'ত বাৰু অলপ ডাঙৰ ডাঙৰ আহিব কাৰণ এইখন বহুত ডাঙৰ ডাঙৰ লাগিছে বাৰু কিন্তু মোৰ চকুত মানে যিটো ফিল আহি আছে ন আপোনালোক বুজাব নোৱাৰিম মানে অঁ এইখন বাঁহৰ নালৰ লাহনি এইখন কি কৈছিলা তুমি বাঁহৰ নালৰ নেকি অঁ এইখন বাঁহনি নহয় বাৰু এইখন লাহনি লাহনি কয় এইখন ধেৰ কাৰোবাৰ সিহঁতৰ ইয়াৰ এটা 360 ভিউ চাই লওক আপোনালোকক কেনেকুৱা লাগে মানে পৰিৱেশটো কৈছোঁ নহয় এইফালে একদম পূৰা পানী 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 মাজত আমি এইটো চাই লওক একদম পূৰা তো এতিয়া সিফালে একদম পূৰা খেলি কৰি পেলাই ঝুলা চোলা খেলি কৰি পেলাই এতিয়া আমি নাও চলাম বুলি আহিছোঁ আৰু এইফালে আমাৰ পূৰা ল'ৰাকেইটা একদম পূৰা লাইফ জেকেট পিন্ধি গৈছে লাইফ মেইন আগত ন লাইফ মেইন অঁ এবাৰে আহে তো এইফালে একদম পূৰা ব'ট আহি গৈছে ইয়াত 2জন ধৰে আৰু ইয়াতকৈ এখন আছে ডাঙৰ এখনত 4জন ধৰে তো এতিয়া 2টা এহেঁতি ইয়াত যাব আমি আহি 4টা পাছত গৈ আছোঁ মোৰ যে ফিটাবিলাক নাখালে যে কেলে মোৰ এটা পাক খাই আছে নেকি ইয়াত 2জন আহা আৰু এজন দাদাই ভালকৈ কাটিব পৰা নাই আমাৰ এইফালে চাইডলৈ লগোৱা এই কি হ'ল ঘূৰাব পৰা নাই নেকি এইফালে হাঁহৰ পিঠিত একদম পুৰা চৰক যাত্ৰা কৰি আছে তো এইফালে পান মানে ভাইয়া ওলাই গৈছে এইফালে কি লাইফ জেকেটৰ পান দাবলে ভাই অ ভাই একবাৰ হাই বললো এই চলাই মেলি এতিয়া উঠি আহিলোঁ একদম মানে ভৰি বিষাই গৈছে তামাম ভৰি বিষাইছে কৈছোঁ নহয় তো ভাবিছোঁ কিবা এটা খামগৈ ইয়াত মানে অকল চাওমিন হ'ব ভেজ চাওঁ তো ভাবিছোঁ কিবা এটা বাহিৰতে খামগৈ বুলি আৰু এইফালে তোমাৰ পাণ্ডা ভাই আকৌ আমাৰ লগ পাই গ'লোঁ এইফালে এই পাণ্ডা ভাই পৰি গৈছে এইফালে প্ৰেং চলি আছে চাগে তো গাইছ আমি এতিয়া পাৰ্কৰ ভিতৰৰ পৰা ওলাই আহিলোঁ পাৰ্কৰ ভিতৰৰ পৰা ওলাই আহি এতিয়া যাওঁ বাটত কিবা এটা খাই ল'বগৈ লাগিব ভোক লাগিছে যিহেতুকে তো এইফালে বাইদেউ টিকেট দি থাকে নেকি টিকেট দি থাকে ন টিকেট কিমান 20কে অঁ অঁ আৰু এইখন কিমান দিন হ'ল আপোনালোকৰ ইয়াতে 1.5 বছৰ হৈছে ন অঁ ইয়াতে কোনে বনালে অঁ মৃণাল ঠিক আছে সাহাৰ্য পাইলে ন ঠিকে আছে বাৰু বাকী ভাল লাগিলে দেই প্লেচটো বহুত ভাল হয় তাত মেলুহাটো সোমালোঁ বহুত ভাল লাগিলে মোৰ আপোনাৰ কাকডোঙা হয় ঠিক আছে বাৰু দিয়ক গৈ থাকা তো গাইছ এতিয়া আমি গৈ থাকোঁ বোলে একদম ডাইৰেক্ট আপোনালোকক ৰাস্তাত নহয় ডাইৰেক্ট আপোনালোকক একদম হোটেলত লগ পাই আছোঁ তো গাইছ ফাইনেলি আমি এতিয়া ঢেকীয়াল তিনিআলি পাই গ'লোহি আৰু এতিয়া ভাবিছোঁ কিবা এটা খাই লওঁ ভোকো যিমান লাগিছে তো এইফালে এই দুখত মানে পাবলৈ অকণমান দিগদাৰ হয় তো এইখিনিতে দাদা দোকান এখন আছে এইখিনিতে ভাবিছোঁ কিবা এটা খাই লওঁ তো ইয়াতে পৰঠা চৰঠা কি অৰ্ডাৰ কৰিছে এইফালে আমাৰ পৰঠা আহি গৈছে তাৰপৰা আৰু আমলেট চামলেট কিবা অৰ্ডাৰ কৰিছে তো গাইছ আজিলে ভিডিঅ'টো ইমানেই আছিলে যদিহে ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক কৰিব কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব নতুন এটা ভিডিঅ'ৰ সৈতে পুনৰ লগ পাম তো আজিলৈ বাই বাই